হাই গাইজ, হেল্ল' গাইজ, কি খবৰ গাইজ? ভালে আছে দে গাইজ? এণ্টাৰটেইন কৰিছোঁ দেই যোনবোৰে কৈ থাকে তুমি ইমান পেচিমিষ্টিক, তুমি ইমান নিগেটিভ কথা কোৱা, তোমাক দেখিলে গোটেই দিনটো বেয়া হৈ যায়। আপোনালোকে অকণমান হাঁহি দিব দেই। ভিডিঅ' বনাবলৈ জাগাই নোপোৱা হৈছোঁ ক'তো। দেখিছোঁ নহয় হাঁহে মাতি আছোঁ এইফালে অফিচ এটা আছে, অফিচৰ পিছফালে মানে কোৱাৰ্টাৰ হয়। তো এইটো কোৱাৰ্টাৰৰ মানে বাউণ্ডেৰী গোটেই পাগলৰ নিচিনা হৈ আছে। একচুৱেলিতো মই শুই আছিলোঁ। কেনেকুৱা শুই আছিলোঁ জানেনে? এই যে কেতিয়াবা ইমান টোপনি আহে আৰু জাষ্ট 1 মিনিট এনেকে চকু মুদিলোঁ আৰু ইমান ধুনীয়া টোপনি আহে, তাৰ মাজত আহি যায় কোনোবা আৰু আপোনাৰ টোপনি ভাঙি দিয়ে। মোৰ লগতো আজি সেইটোৱে হ'ল। বিৰাট ধুনীয়া টোপনি আহিছিলে, কিন্তু মা আহিলে আৰু মোৰ টোপনি ভাঙি দিলে। বহিবলৈ জেগা অলপ পাইছোঁ বাৰু এতিয়া। কথাটো হ'ল যে আপোনালোকৰ বহুতে বহুত কুৱেশ্যনছ কৰি আছে, তাকে ভাবিলোঁ মই এটা ৰিপ্লাই দিওঁ। তো প্ৰথম কথাটো হ'ল যে তুমি ডায়েট কেনেকৈ মেইনটেইন কৰি আছা, কি কৰিছা সুধিছা। শুনক এতিয়া কথা এটা কওঁ। মইতো আৰু এতিয়া অকাদলেছ মানুহ, তো মোৰ তাত ইমান টকা নাই যে মই একেবাৰে অ'টছ খাম, ইটো খাম, সিটো খাম, ফ্ৰুটছ খাম। সেনেকুৱা নহয়, ফ্ৰুটছ খাওঁ, নোখোৱা নহয় দেই। কিন্তু এতিয়া একেবাৰে এনেকুৱা নহয় আৰু প্ৰতিটো মৰ্ণিঙতে মই ফ্ৰুটছ খাম বা অ'টছ খাম, সেইটো নহয়। অ'টছ আগতে আনো, বেছিতকৈ বেছি 4 দিন খাওঁ। তাৰপাছতকে অ'টছৰ জেগাতে পৰি তাত এনে কৰা জাল বান্ধা নিচিনা সেনেকুৱা মানে গোটা বান্ধি যায়। তো সেইকাৰণে মোক অ'টছো আনি নিদিয়ে। তো গম পালে নহয়, প্ৰব্লেমটো একচুৱেলি মোৰ গাত আছে, যাৰ কাৰণে মই বস্তু খুজিলেও নাপাওঁ। আৰু মই এনেও মানে বিশ্বাস কৰোঁ এটা কথা, এতিয়া ডায়েট মেইনটেইন কৰাটো ন মই ইমান এটা খাচ পচন্দ নকৰোঁ। অ'টছ খাই পেলাই খাবলৈ ভাত খাওক না, ৰুটি খাওক, চুগাৰ, তাৰপিছতকে তেল নাখাব, তাৰপিছতকে নিমখটো কমাই খাব, নিমখটো বেছি খুৱাই এনেও বেয়া দেই। তো সেনেকুৱা ধৰণৰ বস্তু স্কিপ কৰক, ভাত খাব অকণমান খাব, মানে পৰ্চনটো কমাই দিয়ক। চব্জি বেছিকৈ খাওক, ভাত কমকৈ খাওক। সৰুৰ পৰা অভ্যাস আছে চব্জি কমকৈ খোৱা, ভাত বেছিকৈ খোৱা। শুকান খাই ভাল পাওঁ। তো এতিয়া মানে বস্তুবোৰ অকণমান খেলি মেলি হৈ আছে। তো ডায়েট বুলিবলৈ তেনেকুৱা একো নাই। ৰাতিপুৱা মই সদায় দেখেই মোক শুকান ৰুটি খাওঁ, চব্জি থাকিলে চব্জিৰ লগত খাওঁ, নহ'লে মই গুড় দি খাওঁ। চাহ নেখাওঁ মই, মানে কেতিয়াবা মন গ'লে চাহ খাওঁ, চেনি দিয়ে চাহ খাওঁ। পানীটো খাই থাকিব, দিনটোত 5-6 লিটাৰমান পানী খাবলৈ চেষ্টা কৰিব। থুলমূলকৈ ক'লোঁ হা, এতিয়াতো ধৰক মই ভিডিঅ' দিমেই ন, তেতিয়া আপোনালোকক মই প্ৰপাৰ মানে সেয়া বস্তুবোৰ কৈ যাম, কেনেকৈ কি কৰিব নকৰিব। বুক লিষ্টৰ কথা কওঁ হা, মই সেইদিনাও কৈছোঁ যে মোৰ তাত আছামিয়াৰ বুক আছে, শৈলেন বৈশ্যৰ যিখন জিকে আছে, আছাম জিকে সিখন আছে, লুচেণ্টৰ ছাবজেক্টিভ অবজেক্টিভ 2খন আছে, ছ'চিয়েল ছায়েন্সৰ যিবোৰ বুকছ আছে। মইতো ক্লাছ 6-7 লোৱা নাই দেই, মানে মই ইয়াত দোকানত আমাৰ পোৱাও নাই, সেইকাৰণে ল'ব পৰা নাই। মোৰ তাত 8-9-10ৰ হিষ্ট্ৰীটো আছে, ক্লাছ 8-9-10ৰ হিষ্ট্ৰী আছে। তো সেনেকৈ মিলাইছোঁ। আৰু ইউটিউবটো আছেই ন, ইউটিউবত আপোনালোকে জিকেটো চাব পাৰে, যাক মানে আপোনালোকে চাই আহিছে বা ফ'ল' কৰি আহিছে। ইমান বুকছ ফ'ল' কৰি কি কৰিব, কেতিয়া ইমান বুকছ পঢ়িব। নিজেই ভিডিঅ' চাওক আৰু নোটছ বনাওক, সেইটো বেছি মানে ভাল হ'ব। এইবোৰ বুকছটো এনেও পঢ়া নহয়। যিখিনি ক্লাছ 8-9-10ৰ বুকছ আছে সেইখিনি বাৰু আপোনালোকে চাই ল'ব পাৰিব, বেছি সময় নালাগে সেয়া চাওঁতে। তো সেনেকুৱাই আৰু।